The illegal timber trade continues in the Karbi Hills adjacent to the Kaziranga National Park. A patrol team of the Kara Forest Officer Office of Kaziranga National Park seized 2 vehicles loaded with timber from Diring area on the Golaghat border in Karbi Anglong. The timber vehicles were identified as AS03BC9980 and AS05AC3286 respectively. The Forest Department has already registered a case and is continuing its investigation. Lakshmi Rupen Bertapangdak for Rajarong Parnews 24 Karbi Anglong. হয় আজি ৰাতিপুৱা আমি খবৰ পাই এম্বুছ কৰা মতে দুখন কাঠ ভৰ্তি এখন বুলেৰো কেম্পাৰ আৰু এখন টাটা ডিআই দুখন গাড়ী ধৰিছোঁ আমাৰ এই গাড়ী কেইখন মানে এই কাৰ্বি আংলঙৰ পৰা কাঠ কঢ়িয়াই আনি আমাৰ এই হাইৱে দি বোকাখাট ফালে গৈ আছিলে তেতিয়া আমি দিৰিঙৰ ওচৰতে ধৰিলোঁ মানুহ আছে নেকি মানুহ ধৰিছে হয় মানুহ ড্ৰাইভাৰ দুজন আছিলে পিছত সিহঁতক এইটো আমি ইনভেষ্টিগেশ্যনৰ পিছত ক'ম বাৰু কি কাঠ আছিলে মূল্যৱান কাঠ আছিলে নেকি কাঠ এতিয়া আপোনাৰ নগাভেল আছিলে সেইটো আমি হিচাপ কৰিছোঁ সেইমতে 15 পিছ মান আছিলে কাঠ গোচৰ ৰুজু কৰা হৈছে হয় আজি আমি দুখন গাড়ীৰ বিৰুদ্ধে দুখন গোচৰ ৰুজু কৰিলোঁ এইটো আমি কোৰ্টত ইণ্টিমেশ্যন দিছোঁ বৰ্তমানো কিন্তু কাৰ্বি পাহাৰত বাট গতিত বন ধ্বংস হৈ আছে গছ কটা চলি আছে হয় সিফালৰ পৰা গাড়ী আহি আছে ইয়াৰ আগতো আমি ধৰিছোঁ এতিয়াও ধৰিছোঁ আমাৰ এইটো নাকা বহিয়ে আছে যেতিয়া আমি সিফালৰ পৰা কাঠ আহি আছে সেইটোৱে আমি ধৰি আছোঁ বাৰু